हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সবে ভালে কুশলে আছে আৰু মই শিৱাংগী মাইনুৱে মোৰ শিৱাংগী মাইনু লাইফষ্টাইল চেনেলটোলৈ আপোনালোকক সবকে স্বাগতম জনাইছোঁ। আজি মানে অকমান ওলাই যাওঁ বুলি ভাবিছোঁ। বহুত দিন হল ঘৰতে সোমাই মানে একদম মন চন ভাল নালাগা হৈ গৈছে আৰু বহুত দিন হল মাও ঘৰতে সোমাই আছে, কতো ওলাই যাব পৰা নাই। মাৰ গাটো ভাল নহয়, সেইটো কাৰণে মায়ে ক'লে বল ক'ৰবাত ওলাই যাওঁ, মনটো ভাল লাগিব অলপমান। সেইকাৰণে ক'তনো যাম বুলি মাহীহঁতৰ ঘৰতে যাম বুলি ভাবিছোঁ। বেছি দূৰ নহয়, আমাৰ মাহীহঁতৰ ঘৰ ইয়াৰ পৰা ৰিক্সাত গ'লে 10 টকা ভাড়া লয়। মাক মহাই লৈ যাব স্কুটি দি। মহা আহিব বোলে, এতিয়া ফোন কৰিছিলে। মহা আহি কেনে বোলে মাক স্কুটি দি লৈ যাব, তো মই ৰিক্সাত গৈ আছোঁ। এতিয়ালৈকে গা পা ধোৱাই নাই, গা পা ধুই ৰেডি হৈ লওঁ মই। তো চাই থাকক ভিডিঅ'টো। আৰু এয়া মহা ৰখি আছে তলত, মাক নিবলৈ আহিছে। মাৰ মানে অকণমান গাটো বেয়া, সেইটো কাৰণে মহাই নিব আহিলে মাক। এয়া মা গৈছে নামি। তো মাক লৈ গৈছে মহাই, মই গৈ আছোঁ পিছে পিছে। আৰু এতিয়া গা পা ধুই কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ যাবলৈ। নামি গৈ আছোঁ। এইবিলাক চাওক, তলতে ৰিক্সা পায়, বেছি দূৰলৈ যাব নালাগে ৰিক্সাৰ কাৰণে। তো ৰিক্সাত বহি লওঁ। নামিলোঁ ৰিক্সাৰ পৰা আৰু মহা আহি আছে বোলে। ফোন কৰিছিলে মায়ে যে মই আকৌ মহাক পঠাই দি আছে বোলে মোক নিবলৈ। বেলেগ লেবেল, একেবাৰে বেলেগ লেবেল দেখোন। কলিমা আছে নাই? হা, পোৱালি আনিলে নেকি স্কুলৰ পৰা? আৰু আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰ। বলক ভিতৰলৈ সোমাই যাওঁ। কোন এইটো? কৌশিক দাস। আৰু হাই গাইজ দিয়া। হাই গাইজ, মই ভাত খাইছোঁ আৰু মানুহ বাই ভিডিঅ' বনাইছে আৰু পাকঘৰখিনি দেখাই নহয়। পাকঘৰখিনি দেখাম ৰ'বা, আহি পাইছোঁহে। চাহ তাহ নিদিয়া নেকি মোক? চাহ তাহ লাগিব? অঁ, এবাৰ তুমি ভাত খোৱা দেই। বিয়নী মেল পাতি আছে বহি লৈ। কি? অঁ, কি খুলিব লাগে?
কি এইবোৰ কি পিলিঙা তোক কিবা চুইলে নেকি ক'ত এনেই ক'ত সঁচা কথা কৈ আছো সঁচা কথা কৈ আজি স্কুলত কি খাইছা কিবা হৈছে নেকি ক'ৰবাত চুইছে নেকি আজি স্কুলত কি খালি ক চাওঁ কিবা চুইছে কোটা ওচৰত নাই মই দেখিছোঁ মই বলটো ধু থৈ দিলোঁ আজি স্কুলত কি খাই আহিছ ক এতিয়া খাই উঠিলোঁ দিলোঁ আমি দুটা কি করবি আৰু এই দুজনীয়ে পুৰা খাই আছে এইয়া আৰু এইজনী পুৰা খোৱাত বিজি এয়া মাছ আৰু মোক খাবলৈ চাবলৈ একো দিয়া নাই এতিয়ালৈকে বেয়া হ'লে পিছত বেয়া কি কয় হেৰি কাটিম দে জন্মহা কাটিম কিমান কষ্ট কৰিছে গাইছ জানেনে আৰু মোৰ বাৰ জন্মহে কাটি দিয়ে পেটত লাট মাৰা নিচিনা নহ'ব ভিডিঅ' বনাই তাই ভিডিঅ' বনাই দিব নহয় নেকি কিয় কি হ'ল চাওঁ মুখখন ইমান দিন দেখা নাই আকৌ চচমাযোৰ দি কোনপিনে চাইছে ধৰিবই নোৱাৰি পিন্ধিছিলে যে তিয়াই থওঁ লেতেৰা হৈছে নহয় কোনে পিন্ধিলে সেইটো মোৰ ইউনিফৰ্ম কাইলৈ নাই ৰাতি কেতিয়ালৈহে ভাল আপোনাক উঠাই থৈছে চব জাদু দি পানী খাইছে হ'লনে হেঁপাহ পলালে এবাৰ এইখিনি খালে হেঁপাহ পলাব আলু ভাজিখিনি অকণমান নিমখ চোকা হ'ব ভাতৰ লগত হৈছে বাৰু খাই লৈ বদনাম বদনাম মাংস মানি থাকিব কিন্তু দেই একো থাকা থাকি কিছু চিষ্টেম নাই যাম এতিয়া কওকচোন বাৰু কি হ'ল কি ক'ম আপুনি জানিবলৈ কি ক'ব আপোনাকে গাহৰি খাইছ নাই তই সেইদিনাখন খাইছিলোঁ তাৰপিছত 3 দিনমান বহি বহি খাইছোঁ একে লেঠা 3 দিনমান খাইছ বহি বহি অঁ আৰু হাগিছ কেইদিন আমাৰ হাগা নহয় খালে আমি হজম কৰা শক্তিটো আছে বা বেলেগ ডেঞ্জাৰ দেখোন বহুত ডেঞ্জাৰ আছোঁ ডেঞ্জাৰ মাল मस्त जोक मारा रे या हंस रे हलकट জনী চাওক সৰু মাহী তাই পুৰা বাচন ধোৱাত বিজি আৰু
ভাত খালি তই সেই গাইছ এয়া চাওক ৰাতিয়ে হৈ গ'ল আৰু ক'লে আজি মাহীয়ে বোলে আজি যাব নালাগে দে থাক কালি ৰাতিপুৱাই গুচি যাবি আৰু মাৰ গাটো যে অকণমান বেয়া হৈ আছে সেইটো কাৰণে ক'লে এতিয়া আৰু আন্ধাৰে মুন্ধাৰে যাব নালাগে ৰাতিপুৱা আৰু যাবি সেইকাৰণে থাকি দিয়া হ'ল আজি ইয়াতে আৰু ভিডিঅ'টো চাই থাকক আগলৈ কি কৰি আছ চেনি খাই আছে খাৱা দিছে চাও 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 কোন হয় চাও চাও চেনি চাৱা যেতি দেখা দিছে মোক গলা 12 বজাত দিছে আহিয়ে মানে আজিতো যোৱা নহ'লে থাকি গ'লোঁ আৰু এয়া ড্ৰেছ চেঞ্জ কৰি ল'লোঁ নাইটি পিন্ধি ল'লোঁ মাহীৰ নাইটি আৰু তলৰ ৰাইজেনো কি কৰি আছে চাওঁ হওক চাওঁচোন তলৰ ৰাইজে কি কৰি আছে আছেনে মানুহ হা কি চলি আছে এয়া এই অকণমান মানে ঠাণ্ডা দিন যে পোৰা মাংস অকণ খাই চাইছোঁ কেনেকুৱা লাগে মানে পোৰা মাংস আৰু এইফালে এইফালে চবেই আৰু এনেই পোৰা মাংস খাই এইফালে এইফালে কিবা দুখী আত্মা নিচিনা হৈ আছে সুখী আত্মা নহয় সুখী আত্মা সুখী আত্মা আৰু এইফালে আমাৰ বাইদেউ মোবাইলত বিজি দিয়ক দিয়ক খাই খাওক মানে আলহী ৰাখি থৈ কিনে নিজেহে খাই আছো না আলহীৰ কাৰণে পিছত আলহীৰ কাৰণে স্পেচিয়েল আমি টেষ্ট কৰি চাইছোঁ মাংসটো কেনেকুৱা ঢাকনখন দাঙি পেলাই কৈছোঁ অকলে খালে মুখ লাগিব বোলো বাপ্পাও আপোনাৰ দেখোন প্ৰেছাৰ আছে আকা আপুনিতো খাব নোৱাৰে কৈছে মই নাখাওঁ নহয় মাইণ্ডত টিফিনত কিয় দিম গাইছ এনেকুৱা মানুহ মানে জিন্দগী না সত্য কথা কৈছোঁ মই যা আহিলে খাবলৈ ক'ব সেইটোতে মায়ে বেয়া পালে বেয়া পালে আৰু চিচিং ফাক নাম্বাৰ 1 আৰু কামৰ নাম্বাৰ 2 হাই গাইছ আৰু এইপিনে আমাৰ ৰাতিৰ আয়োজন চলি আছে খানাৰ এইফালে গাহৰি আৰু লাই শাক দি কেনে গাহৰি বনোৱা হ'ব গাহৰিটো মানে আমাৰ ভিতৰত বনোৱা নাযায় সেইটো কাৰণে এইফালে বনাই আছোঁ তলৰ ভাড়াতীয়াৰ ঘৰত আৰু হাঁহ আনিব গৈছে হাঁহটো আমি জুইত বনাম চাই থাকক ভিডিঅ'টো আৰু এইফালে গাহৰিত লাই পাত দি দিলোঁ বেছি টাইম নাই আৰু গাহৰি হ'বই আৰু এইখিনি অকণমান এতিয়া ঢাকি দিম ঢাকি দিয়াৰ পিছত চাওঁ বাহিৰত হাঁহটো কিমান দূৰ আগবাঢ়িছে এইখিনি এতিয়া অলপমান ঢাকি দিম সিজিবলৈ তো বলক বাহিৰৰ পৰিৱেশটো চাওঁগৈ অলপমান পুৰা হাঁহৰ মাংসৰ আয়োজন চলি আছে আৰু এয়া মাংস দেখাই এইফালে আমাৰ কাৰিকৰ আৰু এয়া হাঁহৰ মাংস এইফালে ডাঙৰ মাহী বহি আছে এইপিনে কাজিয়া লাগিলে কাজিয়া এইফালে বেগ লৈ ৰখি আছে দেই এইফালে আৰু কি কৰি আছা তুমি বা বিজি কি হ'ল সঁচা কেনেকৈ কৈছে মই ভাল নাপাওঁ এইফালে আজি কাৰিকৰটো কি নহয় নাজানো আৰু কি বনাই খাব বা কেনেকুৱা লাগে কি এটা ট্ৰিক দিছোঁ যেতিয়া খং উঠে এনেকৈ এটা স্পৰ্টছ বল ল'ব আগত দাবাই থাকিব নাকটো গাহৰি বনাইছো দেখোন তো গম পোৱা নাই কিয় নাযাওঁ খাবলৈ আৰু এইফালে চাওঁ পোৱালিৰ কাৰণে মানে বেলেগ মাংস অনা হৈছে পোৱালীয়ে হাঁহ আৰু গাহৰি নাখায় সেইটো কাৰণে এইফালে আমাৰ মহায়ে পোৱালীৰ কাৰণে এয়া চিকেন লেগ পিচ পুৰা পুৰি আছে গেছত কি খবৰ আছোঁ ভালেই ভালেই খবৰ বাকী আৰু
বাকী আছো আৰু মাংস পুৰি আছো এতিয়া কি মানে তুমি যে মোক বাৰে বাৰে এনেকে প্ৰশ্ন কৰি থাকে কিয় মানে ঠেং আছে ঠেং নাই বোলো সীমা ঘৰৰ পিৰা ভাজিলেও ভাজ নেখায় বেলতলাৰ চিৰা বেলতলাৰ চিৰা জয় ৰামজি কি পেটুৱা পেটে মাৰাই হিলৈ বোলো হয় চাক গৈ পেটুৱা ঘনীয়ৰৰ বিলৈ মজা আৰু ভীমৰ আগত কত ভীম পৰি আছে পিঠাগুৰি লোভত হাঁহ হ'বগে নে আৰু গৰম আছিলো মই আলু কচু খাই যুদ্ধৰ সময়ত মোৰ পেটটো খজুৱাই যুদ্ধৰ সময়ত কি পেটটো খজুৱাই ভীম ভীম নকৰিবি ভীমৰ আগত কত ভীম পৰি আছে পিঠাগুৰি লোভত ৰাস গ'ল নহয় ৰাসৰ মানে হেৰিটো যোৱাই নাই ভূতটো যোৱাই নাই মানে ৰাসৰ ভূতটো আমি চবেই ভাত খাবলৈ ৰেডি আৰু এইয়া চাওক এইফালে ফোনত বিজি এইফালে পূৰা খোৱাত বিজি এইয়া পূৰা ভাত লৈ লৈছোঁ মাংস আৰু ভাত ओके খাই লওঁ এতিয়া নহয় হাই গাইজ এয়া স্কুল যাবলৈ পূৰা ৰেডি আৰু সেইফালে আমাৰ এয়া উঠিছেহে শুই আৰু পোৱালীক স্কুলত থৈ আহোঁ আৰু কালি ভিডিঅ'টো সমাপ্ত কৰা নহ'ল ৰাতি ভাত চাত খাই আৰু চবৰে টোপনি লাগি গ'ল শুই গ'লোঁ সেইকাৰণে আজি মাহীহঁতৰ ঘৰত আজি পিছদিনাখন ৰাতিপুৱা তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ